এইখিনি আমি ধুনীয়াকৈ এনেকৈ মিক্স কৰোঁ। কি খবৰ, আশা কৰোঁ সকলো ভালে আছে, সুস্থ আছে। তো নতুন এটা ভিডিঅ' ষ্টাৰ্ট কৰি দিলোঁ। আশা কৰিলোঁ ভিডিঅ'টো শেষলৈকে চাব বুলি। তোমাকে দেখাইছোঁ। কি কৰিছা? খামো নাই। তো এয়াই বাৰ্বিও আছে এনেকৈ যুঁজি, কাৰণ ভাবিছিলোঁ অকণমান ৰেষ্ট কৰোঁ বুলি, কিন্তু কি কৰিম, লাইনটো নাই, লাইন গ'ল, কেতিয়াবাই গ'ল কাৰেণ্টটো। ইমান বেছি গৰম উঠিছে, শুবলৈতো নোৱাৰিলোঁ। আৰু এইজনী পূৰা একে ডেন্স মাৰি আছে গৰমত ডেন্স মাৰি আছে পাগলীজনী। এক্সাৰচাইজ কৰিছে, এই চব এক্সাৰচাইজ। দুপৰীয়া মানুহে এক্সাৰচাইজ কৰে নেকি? হা হাঁহিছে চা। কেতিয়াবা এক্সাৰচাইজ কেতিয়া কৰে? এই এক্সাৰচাইজ কৰিবা শুবলৈতো নোৱাৰিলোৱে, ভিডিঅ'টোকে ষ্টাৰ্ট কৰি দিয়া যাওক। আৰু এইফালে ডাম্বেল দাঙিছে। পানী খাইছে, বটলৰ হপা মাৰিছে। মূৰৰ বিক্ৰীতে আছে মাৰিজনী দেই, ডাম্বেল দাঙিব এতিয়া। এইবোৰ দুপৰীয়া টাইমত এক্সাৰচাইজ কৰিছে দেখিছে আপোনালোকে, দেখিছেনে? দুপৰীয়া টাইমত এক্সাৰচাইজ, আৰু এক্সাৰচাইজ একদম ডাম্বেল দাঙি পানী খাই একদম মানে পুৰা এক্সাৰচাইজ একদম ব্যস্ত। বাৰু ভৰি যাব, কিন্তু দেখা পাই যে, সেইকাৰণে বাপেকক দেখি পেলাই তাই নিজেও কৰি থাকে, কাৰণ চাই থাকে তেতিয়া কি কৰে কি নকৰে। পিছত সেইবোৰ মনত কৰি নিজে কৰি থাকে। ৱাটাৰ খাব, এক্সাৰচাইজ কৰিব, ডাম্বেল দাঙিব, কিবা কিবি এক্সাৰচাইজ নিজে কৰি থাকে আৰু। হেল্ল' এভৰিৱান, আজি হয় নেক্সট ডে। এতিয়া মৰ্ণিং টাইম, উঠিলোঁ, ফ্ৰেছ হৈ গ'লোঁ, আৰু বাৰ্বি এতিয়ালৈকে উঠা নাই। তো ভাবিছোঁ আজি আপোনালোকৰ লগত মৰ্ণিং খাব পৰা এটা ব্ৰেকফাষ্টৰ সৰু ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো কি বনাওঁ, কি দি বনাওঁ, সকলোখিনি আপোনাক দেখাই যাম। একদম বহুত টেষ্টি হয়, আৰু লগতে বহুত হেল্ডিও হয়। তো ভাবিছোঁ আপোনালোককো এবাৰ শ্বেয়াৰ কৰি দিওঁ, যদি তেনেকৈ আপোনালোকে খোৱা নাই খাব পাৰিব। তো এতিয়া বেছি দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আশা কৰিলোঁ ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। তো বলক এতিয়া বনাই লওঁ। আপোনালোক ৰেচিপিটো বনাবৰ কাৰণে এইখিনি লৈছোঁ মই পিঠাগুড়ি। এতিয়া ইয়াতে দিছোঁ মই 3 চামুচ চুজি, আৰু দিছোঁ 3 চামুচ আটা। এতিয়া দিলোঁ সোৱাদ অনুসৰি নিমখ অলপ। আৰু এতিয়া আলু এটা এনেকৈ বাকলি গুচাই লৈ ভালকৈ সৰুকৈ আমি চুকি ল'ম, মই কৰা ধৰণে। আৰু এতিয়া এইখিনিত অলপকৈ পানী দি গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম। এইখিনি আমি ধুনীয়াকৈ এনেকৈ মিক্স কৰি ল'লোঁ, আৰু এইখিনি এতিয়া আমি 20 মিনিটমানৰ কাৰণে ঢাকি পেলাই অকণমান সময় ৰেষ্ট কৰি। 20 মিনিট হৈ গ'ল, আৰু এইখিনি ভালকৈ উঠাই চাইছোঁ, ধুনীয়াকৈ ফুলি গৈছে। আৰু এতিয়া তেল দি ধুনীয়াকৈ এখন এনেকৈ পিঠা বনাই ল'ম। আৰু এয়া আমাৰ পিঠা ৰেডি। এতিয়া গা পা ধুই একদম ফ্ৰেছ হৈ আহি গ'লোঁ। আৰু বাৰ্বি তুমি কি কৰিছা? হা কি কৰিছা? আৰু বাৰ্বিও খাই, এইটো দেখাম, দেখাইছোঁ। বাৰ্বিয়ে কি খাই আছে এয়া? লোৱা। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। যদি ভিডিঅ'টো চাই ভাল পাইছে, প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলত প্ৰথমবাৰ ভিডিঅ' চাই আছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'ৰ আপডেটবোৰ পাই থাকে। আৰু যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত ধন্যবাদ। তো লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সকলো ভালে থাকক, সুস্থ থাকক। আজিলৈ বাই বাই।